নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জিআৰইছ আছামিজ হেল্পলৈ। বন্ধুসকল, আপোনাৰ এটা জিঅ' চিম আছে নেকি বা আপোনাৰ এটা 4G হেণ্ডছেট আছে নেকি? যদি আছে তেনেহ'লে এইটো খবৰ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ আগতে বন্ধুসকল, যদি এই মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ তলত দিয়া ৰঙা বটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো দবাই দিয়ক যাতে নতুন ভিডিঅ'বোৰ চবৰ সোনকালে আপোনালোকৰ মোবাইলত যায়। 6 ডিচেম্বৰৰ পৰা ৰিলায়েন্স জিঅ' বৃদ্ধি কৰিব দাম, মানে আজিৰ পৰা। অল ইন ওৱান প্লেনৰ জৰিয়তে 39% টেৰিফ বৃদ্ধি কৰিব জিঅ'ই। কিন্তু এই হাৰ আন টেলিকম কোম্পানীতকৈ এতিয়াও 15-25% কম। এই প্লেনত জিঅ'ৰ গ্ৰাহকে লাভ কৰিব 300% অধিক লাভ। এক্সপ্ৰেছ বিজ্ঞানযোগে জিঅ' জনাইছে কোম্পানীয়ে বিশ্বত আটাইতকৈ কম দামত সৰ্বোত্তম মানসম্পন্ন সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বহাল ৰাখিব। নতুন অল ইন ওৱান প্লেন অনুসৰি গ্ৰাহকে দৈনিক 1.5 GB ডাটা লাভ কৰিব। কি লাভ হ'ব গ্ৰাহকৰ? নম্বৰ 1, 199 টকাৰ প্লেন। এই প্লেনৰ ভেলিডিটি এমাহৰ বাবে থাকিব। ইয়াৰ জৰিয়তে গ্ৰাহকে আনলিমিটেড কলৰ সুবিধা পাব। জিঅ'ৰ পৰা আন নেটৱৰ্কত 1000 মিনিট কথা পাতিব পাৰিব গ্ৰাহকে। উল্লেখযোগ্য, 1 মাহ মানে ইয়াত 28 দিনহে বুজায়। নম্বৰ 2, 399 টকাৰ প্লেন। এই প্লেনত আপুনি দৈনিক 1.5 GB ডাটা লাভ কৰিব। ইয়াৰ ভেলিডিটি 2 মাহৰ হ'ব। ইয়াৰ জৰিয়তে জিঅ'ৰ পৰা জিঅ'লৈ আনলিমিটেড কল আৰু আন নেটৱৰ্কলৈ 2000 মিনিট কলৰ সুবিধা দিয়া হ'ব। নম্বৰ 3, 555 টকাৰ প্লেন। এই প্লেনৰ ভেলিডিটি 3 মাহ। ইয়াৰ জৰিয়তে গ্ৰাহকে প্ৰতিদিন 1.5 GB ডাটা পাব। ইয়াৰ উপৰি জিঅ'ৰ পৰা জিঅ'লৈ আনলিমিটেড কলৰ লগতে আন নেটৱৰ্কলৈ 3000 মিনিট কলিঙৰ সুবিধা পাব। নম্বৰ 4, 2199 টকাৰ প্লেন। এই প্লেনৰ ভেলিডিটি 12 মাহ। ইয়াত দৈনিক 1.5 GB লাভ কৰিব গ্ৰাহকে। ইয়াৰ লগতে জিঅ'ৰ পৰা জিঅ'লৈ আনলিমিটেড কলৰ সুবিধা পাব। আনহাতে আন নেটৱৰ্কৰ সৈতে কথা পতাৰ বাবে পাব 12000 মিনিট। তো বন্ধুসকল, এইখিনি আছিল জিঅ'ৰ আজি গুৰুত্বপূৰ্ণ ঘোষণা। তো যদি এনে ধৰণৰ নতুন ভিডিঅ' আপোনালোক পাবলৈ ইচ্ছা কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।